বিলত আছোঁ আমাৰ লগত ভূষণজিৎ ডেকা আছে ভূষণজিৎ ডেকাই মানে গাড়ী চলাই আছে ড্ৰাইভ কৰি আছে চ' মানে বহুত ভাল লগা পৰিৱেশৰ মাজেদি আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ চ' বহুত বতাহ আমি পিছত মানে দীপৰ বিলখন দেখাই দিম আচ্ছা ঠিক আছে আমি বৰ্তমান ক'ত আছোঁ কৈ দিয়া দীপৰ বিলত আছোঁ বৰ্তমান দীপৰ বিলত আছোঁ এটা অন্যতম চাব লগা ঠাই এইটো দীপৰ বিল ইয়াতে স্পেচিয়েলি অলপমান সন্ধিয়া হ'লে হাতী ওলাই বহুত হাতী কৰিডৰ বুলি জনাজাত বিশেষকৈ এছামত চবে গম পায় আৰু ধুনীয়া এইটো বহুত ধুনীয়া পৰিৱেশ নেচাৰেল পৰিৱেশ আমি দেখাওঁ জেগাটো অলপ দেখাই আছোঁ Past my reflection, thinking about what you mentioned. It was supposed to be the one to take every last pain away. Nothing on our loving, maybe time told us that we were different. Did it break you down? Staring at the ceiling, fighting off a fear. ডেকাই ধুনীয়া প্ৰিয় কোকোনাট খাই আছে কিবা ক'বা নেকি কোকোনাটৰ বিষয়ে মজা আমি কিবা খাই আছোঁ দীপৰ বিলত আচ্ছা আচ্ছা সঞ্জিত ডেকাই কিবা এটা কথা ক'ব দীপৰ বিলৰ হাতীৰ সম্পৰ্কে এইটো হাতী কৰিডৰ হয় ইয়াতে মানে সন্ধিয়া 9টা বজাৰ পিছত মানে চেকিং চলিছে এতিয়া পাই গ'লোঁ ট্ৰেইন আহি আছে চাগে আমি ট্ৰেইনৰ কাৰণে অলপ অপেক্ষা কৰিব লাগিব দীপৰ বিলটো মানে কি হাতীৰ কাৰণে বহুত মানে